তো সেই গাইজ গুড মৰ্ণিং টু আনাদাৰ ব্লগ। তো আজি মূৰত এনেকুৱা হৈ গ'ল, তো মই ঘৰলৈ এতিয়া যাবই পৰা নাই। যি বৰষুণ দি আছে ৰাতিপুৱা বৰষুণ যাক দি আছে। মই মানে দোকানত থাকিব গ'লোঁ, তাৰপৰা আহিলোঁ যেনে তেনে। তেতিয়া বৰষুণ ইমান দিয়া নাছিলে, মই পানীটো এইফালে যিহেতু দি ল'লোঁ মানে। তাৰপিছত বৰষুণ যি ভাগে দিছে, এতিয়া কাৰেণ্ট চাৰেণ্ট নাইকিয়া হৈ দিলে। তাৰপিছত বৰষুণ কেনেকুৱা পানী কৰি দিলে। সেই কালি পৰহি দেখিছিলে চাগে, মই ইমান পানী চানী ইমান নাছিলে। তো আজি ৰাতিৰ ভিতৰতে কেনেকুৱা বৰষুণ দিলে আপোনালোকে ভাবি চাওক, এনেকুৱা ডবল বৰষুণ দিলে মানে। ৰাতিটো ইমান গম নাপাওঁ, ৰাতিপুৱাহে একদম সেই তাত মানে কালভাৰতে ধৰি লওক পানী চৰচৰকৈ পৰি আছিলে। এই মানে ওপৰৰ পৰা নহয় আৰু কালভাৰটোৰ তলৰ সেইফালেদি গৈ আছে, মাতটো শুনিছোঁ আৰু। তো এতিয়া যাম কেনেকৈ ঘৰলৈ, মানে বৰষুণ জাকটো অলপ ইমানো দিয়া নাই, দিছে আৰু হ'লেও মানে তিতিব মন নাই যিহেতু মোৰ এতিয়া। তো ইয়াতে অলপ টাইম থাকোঁ ইয়াতে। তাৰপৰা চাহ পানীটো এই দোকানতে খাই আহিলোঁ বাৰু, হ'লেও ঘৰত খাব লাগে। এতিয়া বৰ্তমান বাজিছে 9টামান বাজিবলৈ হ'ল এতিয়া। তো এতিয়া ঘৰলৈ চাহ পানী ক'ত খাব পাৰিম ন, এতিয়া মুখখন নোধোৱাকৈ তাত চাহটো খাই ল'লেও এতিয়া মুখ চুখ ধুই কিনি এতিয়া ভাতটো বঢ়িয়াকৈ খাই দিমগৈ আৰু। কি চব্জি কি বনাইছে একো গমেই নাপাওঁ। তো এতিয়া মই পূৰা মানে খামগৈহে এতিয়া মানে আৰু ভাতটো খাই মেলি আকৌ এইটো চাইডে আহিম। পানী চানী কিমান ক'ত কি হৈছে চব আজি দেখাইছোঁ আপোনালোকক। মানে কিমান মাছ চাছ ওলাইছে নাই দেখাইছোঁ। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ঘৰৰ মুখৰ আগতে এইখিনি চাওক, পানী একদম কি ক'ব, বহুত পানীটো আজি বহুত হৈছে। আৰু এইখিনি হাল বাই পেলাব আৰু কেইদিনমানৰ পিছত। তো পানী ইয়াত হৈ গ'ল বহুত। এনেই সেইফালে গৈ চাওঁ কিমান পানী ওলাই আছে, মানে হৈছে। মোৰ মানে ভৰিটোত সেই কিবা হেৰি লগাব নাই দিয়া, পানী লগাব নাই দিয়া, সেই কিবা সঁজুলি লেখীয়া উঠি আছে যে, সেইটো কাৰণে। এইটো চাইডে বেছি নদী যায় আকৌ, এইটো চাইডে এইফালৰ পৰা মানে আমাৰ এই আগফালৰ পিছফালৰ এই নদীখন, এইখন মানে আগফালৰ নদীখন তাত আছে। ইয়াতো পানী হৈ গৈছে আৰু দেই। ইয়াত খুব মাছ ওলায় আগতে, এতিয়া ওলাই নোলাব নাজানো আৰু দেই। আৰু কেইদিনমানৰ পিছত মাছ ওলাব চাগে, জানো ওলাই নোলায়। আগতে প্ৰত্যেকবাৰ ওলায় ইয়াত, আগতে বৰশী টোপালে মাছ খুব পাওঁ নহয় আগতে। সৰু থাকোঁতে খুব বৰশী টোপাইছিলোঁ নহয়। এতিয়া খালি টোপাব মন নাযায়, এতিয়া মাছ চাছ নাপাওঁ আকৌ, সেইটো কাৰণে। এইবোৰ চাওক পানী, সেইটো বাৰু গেলা হৈ কালি গোন্ধাই আছিলে, আজি নানো ন। গৰু চৰু দি থৈ দিয়া আছে পূৰা, একদম খেতি কৰিব পৰা হৈ কি ক'ব। মই সেইফালে এতিয়া নাযাওঁ, মাতিছিলে বাট মই এতিয়া নাযাওঁ তালৈ। এতিয়া ভাতটো খাই লওঁগৈ, ভাতটো বনোৱা নাছিলে। তো এতিয়া বনাইছে মানে, খাই কিনি যাম। এইফালে গ'লে মানুহ কেনেকৈ যাব পূৰা পানী হৈ যায় ইয়াত। আৰামছে এতিয়া যাওঁ, মানে বৰষুণৰ টোপালটো অলপ পৰিছে, গাত পৰিছে ন, সেইটো কাৰণে ইমান ভিজিবলৈ মন নাই। তো ধুনীয়াকৈ মানে অমিতা চব্জি কিবা কিবি বনাইছে, কি বনাইছে ভালকৈ নাজানো। তো ভাতটো খাই মেলি সেইফালে ধুনীয়াকৈ যাম। কিমান পানী হৈছে দেখাই আছোঁ। আৰু পুল চুল আছে ন, 2টা 3টা আছে পুল, সেইবিলাক দেখামগৈ অলপ পিছতকৈ। তো একেবাৰে লাষ্টলৈকে চাই থাকিব, এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু দেই। ভাতখিনি খাই হৈ গ'ল। তো এতিয়া কাৰেণ্ট নাই, আন্ধাৰ মুন্ধাকৈ এনেকৈ খাই দিলোঁ ভাতটো। ইমান খাই ভাল নহয়, হ'লেও মানে খাই আহিলোঁ আৰু কি ক'ম আৰু ভাতৰ কথা। তো আমি এতিয়া ওলাই আহিলোঁ, আমি মানে এই ল'ৰাটো আহিলে কালি, ডিম্পুল, সি আহিলে মানে এতিয়া তালৈ যাম। তো ক'ত কিমান পানী আছে পুখুৰীবিলাক চামগৈ এতিয়া। মাছ চাছ ওলাইছে নাই সেইটো চাব লাগিব দেই। ক'ত এতিয়া ওলাবা, আমাৰ এইফালে ওলোৱা নাই, সেই আগফালে পথাৰত ওলাইছে মাছ। শুনিছিলোঁ সেনেকৈ ওলাইছে বুলি। কেতিয়াবা যাব লাগিব সেইফালে। সেইফালে ভিতৰত আছে, মোবাইল চোবাইল চলাই আছে। কাৰেণ্ট চাৰেণ্ট নাই, দেখিব পাই আছেই, আন্ধাৰ মুন্ধাৰ হৈ আছে পূৰা। কি কওঁ, যাওঁনে কাৰেণ্টটো আহিবলৈ ৱেইট কৰোঁ? যাওঁ তো যাই হেনো। তো ব'লক যাওঁ। এইবোৰ পোৱালিবিলাক চাওক, পূৰা পানীত মাছ ওলালে বুলি জাল চাল লৈ পূৰা কি কৈছে, পানীত খেলি আছে নেকি এইকেইটা। আমাৰ আগৰ লেখীয়া মানে পানী ওলালে হ'ল, আমি এই সৰু পুখুৰীবিলাকতে আমি সাঁতুৰি থাকোঁ আগতে, হয় নাই? হয় বুলি এতিয়া ক'ব পাৰিছে, কাহেলানি আৰু ক'ব নোৱাৰিলেই। কেলৈ হাঁহি আছে? তো এতিয়া বৰ্তমান মই পাই গ'লোহি এইখন দলং এখন। এইখন মানে ওচৰ দলংখন পালোঁহি। তাৰপৰা তাৰ আগত দলং নাই, তাৰ ডাইৰেক্ট পুল মানে কালভাৰ এটা পাম, ব্ৰিজ, এতিয়া নেকি ইংলিছ ব্ৰিজ বলতা হে। অ'কে, এই ইয়াত মাছ চাছ নাই,
ক'ত মাছ ওলাব ইয়াত নহ'লে বা বখি চখি টোপাই থাকিলে নি এডাল পানী ৱাটাৰ চাপ্লাই পানী পাইপডাল একদম ধুনীয়াকৈ লগাই থৈছে পইচা চইচা দি মেলি। ইয়াত দোকানখনৰ চব আমি আজি নাই লোৱা এটাও নাই ইয়াত গেম চেম খেলি থকা এটাও নাই চাৰ্জ নাই যে কি ক'ব কাৰেণ্ট চাৰেণ্ট নাইকিয়া হৈছে মানে ৰাতি 1 2 ঘণ্টামান থাকে 3 ঘণ্টামান থাকে আৰু তাৰপৰা কাৰেণ্টটো ডাইৰেক্ট গুচি যায়গৈ মানে বৰষুণ দি দিয়ে যে এনেকুৱা দবা পিটা বৰষুণ দিয়ে ৰাতি নামঘৰটো ওচৰ পামগৈ এতিয়া তো সি মানে চাৰ্জাৰ ল'বলৈ গ'লগৈ কাৰেণ্টটো আহিলে মানে য'তে পায় তাতে চাৰ্জ লগাই দিম বুলি কৈছে তো আকৌ ই একেটা জেগাতে কিবা কাঠফুলা দেখিলে কালি দেখি আকৌ তাত এতিয়া আকৌ ইয়াত ৰখি দিব এতিয়া ই আকৌ দেই এতিয়া 2ডালমানৰ কাৰণে ৰখি দিবলৈ বাদ দেচোন ক'ত বেছি নাই নহয় 2ডাল 3ডাল মানে আছে এই তাইক ছিঙিব কৈ দিয়ক কালি ভণ্টি এতিয়া কিবা গেন্দা নে কিবা কিবি খেলি আছিলে আকৌ কাঠফুলা এইটোৱে মাতি দিলে পগলাটোৱে সেইফালে যাম বুলি ভাবিছোঁ মই পুলৰ সেইফালে আলুহাটৰ ফালে ইমান কাঠফুলা কাৰণে পগলা দেই তো কালি আৰু আজি কাঠফুলা সিমানখিনি হৈ গ'ল মানে কালিখিনি থৈ দিয়া হৈছিলে আজিও পালে অলপ পালে বেছিকৈ পালে মানে আজি কালিতকৈ বেছি পালে তো আজি আহিব লাগিব খাবলৈ হেন মাতিছে আহিবই লাগিব মই একো কষ্ট কৰা নাই নিজেই পঠিয়াইছে ঐ আমি তালৈ যাওঁ পুললৈ এনেকুৱা বেছি দেৰি হৈছে জল্দি কৰিব লাগে কাৰেণ্ট চাৰেণ্টো নাইকিয়া হৈছে মোবাইলতো চাৰ্জো ইমান নাইকিয়া হৈছে দেই এনেকুৱা বৰষুণৰ বতৰত সেই কাঠফুলা ওলায়নে মানে সদায় ওলাই চাগে দেই সদায় ওলাই সেই পোৱালিকেইটা খেলি থকা দেখাব কৈছে পগলাকেইটাই সকলো খেলি থাকে তো এইফালে আগফালে নদীখন এইফালে বৈ গৈ আছে সেই পুলটোৰ ফালে গৈ আছোঁ আমি এতিয়া হয় নাই হয় ইয়াত আজি ল'ৰা ছোৱালী নাই অকণো আমি যেতিয়া অকল ঘূৰি ফুৰিবলগীয়া হৈছে কি হ'ব পাৰিছে আমাৰ কামেই এইটো আকৌ যিহেতু মানে ভিডিঅ' ক্লিপ ল'ব লাগে যে আজি পূৰা ধুনীয়া বতৰ কৰিছে পানী চানী এতিয়া বৰষুণ চৰষুণ জাষ্ট নাই দিয়া এতিয়া নাই দিয়া মানে বৰষুণ চৰষুণ তো এইখন দোকানখন চাওক কি ভাঙি চিঙি এদাই পেলালে নহয় ভালকৈ বিক্ৰী গৈছিলে নহয় কি বা হ'ল ভাঙি চিঙি এদাই পেলালে তো পুলটো ওচৰ পাই গ'লে ঘোলা পানী এইডোখৰ পৰা হেৰিডোখৰ ঘোলা হৈ আহিছে সেই এফালে বগা এফালে ঘোলা তো এইটো চাইডে চাওক চব ঘোলা এইফালে বগা চগা নাই আৰু চফা তফা নাই এইফালে চব বগা আমি সেইটো চাইডে যাম নেকি বাৰু আৰু গৈ একেবাৰে দুখাই দিওঁগৈ আকৌ অডিয়েঞ্চত চাং বুলি সিহঁতি ভাবি আছে নহয় কি হ'ব ডাঙা তুই কি যাব মানে ক'লৈ যাওঁ আকৌ নহ'লে ডাঙা এনেই সেইটো পৰা দেখাম সেই তাৰপৰা দেখাম সেই গাড়ীখনৰ ওচৰৰ পৰা দেখাম ব'ল তো চাওক মই তললৈ এতিয়া আহিলোঁ আৰু ৰাস্তা আগতে বনাব দিয়া আছিলে খালি এইটো নবনালে কিবা কিবি এই ডাঙৰ সাপ ওলালে যে সেইটো কাৰণে নবনালে মানে এইবোৰ চাওক পাথৰ চাথৰ পৰা ডাঙৰ আলি বনাবলৈ লৈছিলে তাৰপিছত নবনোৱা হৈ থাকিলে এইখন নদীখন তো আগতে এইফালে খুব অহা যোৱা কৰিছিলোঁ দেই সেই তালৈকে আছে তালৈকে গৈ আছোঁ ৰ'ব এইফালে আহি চালোঁ সেইফালে মাছ মাৰি আছে মাছৰ এটাই সেয়া চাওক এইটো কালভা আছিলে আগতে ডাঙৰ কালভা আছিলে মানে তো ইয়ালৈকে আছিলে মোৰ আজি দেখাবলৈ এইটো চাওক কালভাটো পূৰা পানী একদম বহুত হৈ গৈছিলে যে সেইটো কাৰণে এইটো ভাঙি পেলালে তাৰপৰা এইটোৰ পৰা সেই এতিয়া যোনটোৰ পৰা আমি আহিছোঁ যে সেইটো বনালে মানে ন হয় নাই সেইটো আগতে নাছিলে আগতে সেইটোহে পিছত বনাইছে এইটো নহয় সেইটো আগত বনাইছে এইটো পিছতে আছিলে এইটো পুৰণাটো এইটো ভাঙি গ'ল মানে এইটোলৈকে দেখালোহি আৰু তো আজি পানী কিমান হৈছে সেইটো আজি দেখুওৱা হ'ল তো এতিয়া আকৌ গৈ আছোঁ সেইফালে এবাৰ লগৰখিনিৰ লগত থকা হ'ব মানে মোবাইল ইমান চাৰ্জ নাই হ'লেও কি কয় আজি সেইটোকে দেখুৱাম আৰু কি আৰু সেইটো এইবিলাক দেখুওৱা মোৰ এইবিলাক কৰ্তব্য মই এইবিলাকে দেখুৱাওঁ এইবিলাকে কণ্টেণ্ট মোৰ গাঁৱৰ ভিতৰত যি হয় চব দেখুৱাই আছোঁ মুঠতে দেখাই আছোঁ আৰু দেই তো গাইজ আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰা হৈছে তো মাছ চাছ নোলোৱা হ'ল তো ওলালে গম পাবই কাইলৈ পৰহিলৈ যেতিয়া মই ৰেগুলাৰ ভিডিঅ' দি আছোঁ ন তেতিয়া দেখিবই আৰু দেই আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ গেম চেম খেলা নহ'ব কাৰেণ্ট চাৰেণ্ট নাই কাৰেণ্টটো আহিলে দেই তো বাই বাই আজি ভিডিঅ' আজি বেলেগ ল'ৰা ছোৱালী নেদেখিলে আৰু ন